সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইদিন বাৰু অলপ বেলেগ অনুভৱ কৰিছা হয়নে নহয় বাৰু নিশ্চয় কৰিছানে বাৰু কি হৈছে এইকেইদিন অকমান আমাৰ ৰাতিপুৱা ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছে হয়নে নহয় এতিয়া কি হৈছে আমাৰ কি হয় বাৰু এতিয়া আৰু ৰাতিপুৱা আমি শুই উঠিয়ে কি হয় শেৱালি ফুল ফুলি থাকে শেৱালি ফুল ফুলি পেলাই তলখন কি হৈ থাকে শেৱালিৰে ভৰি থাকে আমাৰ মনটো তেতিয়া কেনেকুৱা লাগে বহুত ধুনীয়া লাগে নহয় নে তোমালোকে তল কৰা শেৱালি ফুল বুটলানে হয়নে নহয় নিশ্চয় বুটলা চাগৈ ছাত্ৰ ছাত্ৰীসকল আমাৰ বাৰু এবছৰত ঋতু কেইটা থাকে আমাৰ ঋতু কেইটা 6টা কি কি গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত হয়নে আমি ইতিমধ্যে গ্ৰীষ্ম আৰু বৰ্ষা ঋতু কি কৰিলো অতিবাহিত কৰিলো হয়নে নহয় গ্ৰীষ্মকাল হল আমাৰ খুব প্ৰচণ্ড গৰম হল আকৌ বৰষুণ হল বৰষুণৰ আমি ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হল হয়নে কিন্তু এতিয়া সেই অনুভৱটো আমাৰ নাইকিয়া হৈছে এতিয়া আমাৰ অনুভৱটো বেলেগ হৈছে এতিয়া কি হৈছে বতৰ ফৰকাল হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল তেতিয়াহ'লে এইটো এতিয়া কি ঋতু শৰৎকালত কি হয় আমাৰ প্ৰকৃতিখনে যেন এটা নতুন ৰূপ পায় হয়নে আৰু আমাৰ কি হয় মনবোৰো প্ৰফুল্লিত হৈ থাকে শৰৎকালত ছাত্ৰ ছাত্ৰীসকল কি হয় বিশেষকৈ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণসমূহ অনুষ্ঠিত হয়নে দুৰ্গোৎসৱ মানে দুৰ্গা পূজা হয় নহয় আকৌ তেনেকৈ দীপান্বিতা এইবিলাক অনুষ্ঠিত হয় আৰু সেইকাৰণে এই যে আমাৰ শৰৎ ঋতু কি বুলি কোৱা হয় ঋতুৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া দুৰ্গা পূজা হয় নে নহয় দুৰ্গা পূজা চাবলৈ তোমালোকে নিশ্চয় এতিয়া আমি দুৰ্গা পূজা চাবলৈ যাম দুৰ্গা পূজা চাবলৈ যাওঁতে আমি কি কৰিম বাৰু চোৱানে আমি কি লওঁ এইটো কি বাৰু এইটো আমি বেলুন লওঁ হয়নে মই এতিয়া চোৱাচোন এই বেলুনটো এতিয়া মই ফুলাম এতিয়া এইটো বেলুনটো ফুলি গ'ল হয়নে নহয় বাৰু ইয়াত কেনেকৈ ফুলিলে ইয়াত কি হৈ গ'ল মই বায়ু সোমোৱাই দিলোঁ হয়নে মই যদি এতিয়া লাহে লাহে এই বেলুনটো এৰি দিছোঁ চোৱাচোন দেখিছানে এৰি দিছোঁ বায়ুখিনি এৰি দিয়াৰ লগে লগে কি হ'ল ই আকৌ কি হ'ল আগৰ অৱস্থালৈ ঘূৰি আহিলে হয়নে নহয় এইটো এটা তেতিয়াহ'লে কি পৰিৱৰ্তন আকৌ তোমালোকে কি হয় ফুৰোতে আমি কি কৰোঁ বাৰু আমাৰ ঘূৰি ফুৰি বিভিন্ন ধৰণৰ মিঠাইবিলাক দেখোঁ আমি লোভনীয় সেই মিঠাইবিলাক আমি নিশ্চয় খাওঁ হয়নে এতিয়া বিশেষকৈ আমাৰ দুৰ্গা পূজাত কি খাওঁ বাৰু চোৱাচোন আমি জেলেপি খাওঁ নে নাখাওঁ বাৰু সকলোৱে খায় জেলেপি এতিয়া যে এই জেলেপিটো তৈয়াৰ কৰিবলৈ আমাক কি কি উপকৰণ লাগিলে আটা ময়দা তেল চেনি পানী হয়নে লাগিলে আমি কি কৰিলোঁ লে প্ৰস্তুত কৰি পেলাই আমি তেলত এইটো ভাজিলোঁ ভাজি দিয়াৰ লগে লগে এইটো কি হ'ল জেলেপিলৈ পৰিৱৰ্তিত হ'ল এতিয়া এই জেলেপিটো যে পৰিৱৰ্তিত হ'ল এই জেলেপিটোৰ পৰা আমি আকৌ সেই উপকৰণসমূহ পাব পাৰিম জানো নিশ্চয় নোৱাৰোঁ এইটো এটাও পৰিৱৰ্তন গতিকে ছাত্ৰ ছাত্ৰীসকল আহাচোন এতিয়া আমি আজি তোমালোকৰ লগত আমাৰ সপ্তম শ্ৰেণীৰ অধ্যায় 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন নামৰ পাঠটি আলোচনা কৰিম হয়নে ছাত্ৰ ছাত্ৰীসকল এতিয়া পৰিৱৰ্তন হয়নে পৰিৱৰ্তন প্ৰধানকৈ কেই প্ৰকাৰৰ 2 প্ৰকাৰৰ কি কি ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এতিয়া আমি ভৌতিক পৰিৱৰ্তন কি আমি জানো আহাচোন ভৌতিক পৰিৱৰ্তন হ'ল কি পদাৰ্থৰ আকাৰ আকৃতি ৰং আৰু অৱস্থাক পদাৰ্থৰ ভৌতিক ধৰ্ম বোলা হয় পদাৰ্থ এটাৰ কেৱল ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক কি কোৱা হয় ভৌতিক পৰিৱৰ্তন বোলে হয়নে নহয় এনে পৰিৱৰ্তনত কি হয় কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় তাৰমানে ভৌতিক পৰিৱৰ্তনত কি নহয় কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় আৰু ই কি হয় উভয়মুখী পৰিৱৰ্তন এতিয়া তোমালোকে উদাহৰণস্বৰূপে আমাৰ যে ভৌতিক পৰিৱৰ্তন বুলি ক'লে কি কৰিব পাৰিম এডাল চোৱাচোন এডাল কি বাৰু এডাল তোমালোকে চুলিত মাৰা যে ৰাবাৰ বেণ্ড হয় নহয় আমি ৰাবাৰ বেণ্ডডাল যদি
এনেকৈ টানি বহল কৰি দিওঁ, আকৌ এৰি দিলে কি হ'ব, ই আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব, হয়নে? এইটো এটা তেতিয়াহ'লে কি হ'ল, আমাৰ ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। আকৌ তোমালোকৰ মায়ে যে কাপোৰ ধুৱে, হয়নে নহয়? কাপোৰটো ধুওঁতে কি হয়, ধুলে তিতালে, তিতোৱাৰ পিছত আমি ক'ত ৰ'দত মেলি দিওঁ নিশ্চয়। তাৰপিছত কি হ'ল, কাপোৰখন শুকাই যায়। কি হ'ল, কাপোৰখনত থকা পানীবোৰ তাৰমানে বাষ্পীভৱন হ'ল। সেইটো এটা কি, কাৰণ কাপোৰখন আকৌ শুকাই গ'ল, সেইটো এটা ভৌতিক পৰিৱৰ্তন, হয়নে? আকৌ আমি কি কৰিলোঁ, বিভিন্ন ধৰ বৰফ, তোমালোকে বৰফ নিশ্চয় খোৱা, গৰম দিনত যেতিয়া বৰফ নোখোৱা জানো, বৰফটো আমি যেতিয়া কি হয়, বৰফটো গলি যায়। আকৌ যদি আমি সেই গলি যোৱা বৰফখিনি, পানীখিনি যদি আকৌ আমি ফ্ৰিজত থৈ দিওঁ, তেতিয়াহ'লে কি হ'ব, তাৰ পৰা আকৌ নিশ্চয় আমি বৰফ পাম। গতিকে সেই বৰফৰ টুকুৰাটো কি, ভৌতিক পৰিৱৰ্তন, হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল? তেতিয়াহ'লে তোমালোকে গম পালা যে ভৌতিক পৰিৱৰ্তনৰ কি হয়, ভৌতিক পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়, ই উভয়মুখী পৰিৱৰ্তন। এতিয়া আহোঁ আমি ৰাসায়নিক পৰিৱৰ্তনলৈ। এতিয়া আমি দ্বিতীয় ভাগটো ৰাসায়নিক পৰিৱৰ্তন কাক বোলে, এটা বা অধিক নতুন পদাৰ্থৰ উৎপন্ন হোৱা পৰিৱৰ্তনকে কি বুলি কোৱা হয়, ৰাসায়নিক পৰিৱৰ্তন বোলে। এতিয়া কি হয়, ৰাসায়নিক পৰিৱৰ্তনত এটাতকৈ অধিক বা দুটা বা তিনিটা নতুন পদাৰ্থৰ কি হ'ব পাৰে, সৃষ্টি হ'ব পাৰে, হয় নহয়? গতিকে ইয়াকে ৰাসায়নিক পৰিৱৰ্তন বোলে। ৰাসায়নিক পৰিৱৰ্তনত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। ইয়াত কি হয়, ৰাসায়নিক পৰিৱৰ্তনত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। এই বিক্ৰিয়া কি হয়, ৰাসায়নিক বিক্ৰিয়াত কি সৃষ্টি হ'ব, তাপ সৃষ্টি হ'ব, পোহৰ, যিকোনো বিকিৰণ নিৰ্গত হ'ব পাৰে, ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, গেছ উৎপন্ন হ'ব পাৰে, হয় নে নহয়? এতিয়া তোমালোকে চোৱাচোন, এতিয়া তোমালোকে যে মায়ে তোমালোকৰ নিশ্চয় ভাত ৰান্ধোতে খৰি জ্বলালে, সেই খৰি জ্বলাওঁতে কি হ'ল, খৰিডাল দহন হ'ল, তাৰমানে পুৰিলে। পুৰাৰ পিছত কি হ'ল, সেই খৰিডালৰ পৰা কি উৎপন্ন হ'ল বাৰু, কাৰ্বন ডাই অক্সাইড গেছ, ধোঁৱা, আৰু কি হ'ল, তাৰ পৰা ছাই যিখিনি উৎপন্ন হ'ল, সেই ছাইখিনি, আকৌ সেই ছাইখিনি দুটা নতুন পদাৰ্থ উৎপন্ন হ'ল, হয় নে নহয় বাৰু? আমি সেইকাৰণে সেইটো পৰিৱৰ্তনটো আকৌ তাৰ পৰা আমি সেই খৰিডাল আকৌ ঘূৰাই পাব পাৰিম নে? নিশ্চয় নোৱাৰোঁ। গতিকে সেইটো এটা কি পৰিৱৰ্তন, ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। আকৌ তোমালোকৰ কি হয়, দৈৰ পৰা, গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাটো, গাখীৰৰ পৰা যে দৈ প্ৰস্তুত কৰা হয়, হয় নহয়? গাখীৰ থৈ দিলে তোমালোকে কি হয়, তাৰ পৰা দৈ হয়। দৈটো এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ। কি হয়, তুমি গাখীৰত দৈ হ'বৰ কাৰণে কি হয়, তোমালোকে জানা নিশ্চয়, পাইছা, তোমালোকৰ অনুজীৱত কি মাইক্ৰঅৰ্গানিজম যিটো কোৱা হয়, সেইটো কি অনুজীৱ, লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াৰ ফলত কি হয়, ইয়াত গাখীৰৰ পৰা দৈ হয়, হয়নে? গতিকে আমি গাখীৰখিনিতো আকৌ দৈ খুৱাই যোৱাৰ পিছত আকৌ গাখীৰখিনি ঘূৰাই পাব নোৱাৰোঁ। গতিকে সেইটো এটা কি, ৰাসায়নিক পৰিৱৰ্তন। আমি আৰু ৰাসায়নিক পৰিৱৰ্তন কি, আমি খৰি পালোঁ, হয়নে, দৈ কথা পালোঁ, আৰু কি আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, তোমালোকৰ সালোক কি, ৰাসায়নিক পৰিৱৰ্তন। আমি আৰু ৰাসায়নিক পৰিৱৰ্তন কি, আমি খৰি পালোঁ, হয়নে, দৈ কথা পালোঁ, আৰু কি আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, তোমালোকৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া মানে কি, তোমালোকে নিশ্চয় জানা যে উদ্ভিদৰ পাতে সূৰ্যৰ পোহৰৰ উপস্থিতিত আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ, মাটিৰ পৰা শুহি লোৱা পানী, হয়নে নহয়, সাৰ, এইবিলাকৰ পৰা কি কৰে, উদ্ভিদৰ পাতে গছজোপাৰ কাৰণে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোকে কি কোৱা হয়, সালোক সংশ্লেষণ প্ৰক্ৰিয়া। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয়, গ্লুকোজ আৰু কি হয়, আমি অক্সিজেন তাৰ পৰা আমি পাওঁ। গতিকে এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো এটা কি, ৰাসায়নিক পৰিৱৰ্তন। আৰু তোমালোকে জানানে, ৰাসায়নিক প্ৰক্ৰিয়াটো যে এটা কি হয়, দহনটো এটা ৰাসায়নিক পৰিৱৰ্তন। কি হয়, এতিয়া আমি যে খাওঁ খাদ্য পাচন ক্ৰিয়া, আমি খাদ্যৰ যিটো আমাৰ পাচন হয়, খাদ্যৰ সেই পাচনখিনি কি হ'ল, সেইটো এটা ৰাসায়নিক পৰিৱৰ্তন। আমাৰ কি হয়, পাকস্থলীত গৈ পেলাই খাদ্যখিনি কি হয়, হজম হয়। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি তোমালোকৰ লগত আজি কেইটামান ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ক্ৰিয়াকলাপ কৰোঁ। চোৱাচোন বাৰু কেনেকুৱা, এইটো চোৱা ছাত্ৰ ছাত্ৰীসকল, এইটো কি বাৰু, আটাৰ দদা, হয়নে? এই আটাৰ দদাটো মই কি কৰিম, হেঁচা মাৰি দিলোঁ, হয়নে? হেঁচা মাৰি
এয়া মই কি কৰিলোঁ বহল কৰি দিম এতিয়া বহল কৰি দিয়াৰ পিছত যদি মই আকৌ এনেকৈ কৰি দিওঁ কি হ'ব ই আগৰ অৱস্থালৈ ঘূৰি আহিম হয়নে তেতিয়াহ'লে এই আটাৰ লদাটো কি পৰিৱৰ্তন এইটো আটাৰ লদাটো কি পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন নহয়নে আকৌ আমি এই আটাৰ পৰা আমি কি কৰোঁ ৰুটি নবনাওঁ জানো এতিয়া ৰুটিখন মই ইয়াত ৰুটিখন ভাজি দিলোঁ হয়নে এই ভজা ৰুটিখন তেতিয়াহ'লে কি হ'ব এইটো ভজা ৰুটিখনটো আমি আকৌ ইয়াৰ কেঁচা আটাৰ লদাটো পাব পাৰিম জানো নিশ্চয় নোৱাৰোঁ গতিকে এইটো এটা কি হ'ল এই ভজা ৰুটিখন কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন হয়নে আমি এতিয়া তেতিয়াহ'লে কি পালোঁ যে এতিয়া আমি তিনিটা ভাগত ভাগ কৰি লৈছিলোঁ পদাৰ্থ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন তেতিয়াহ'লে আমি কাগজৰ টুকুৰা লৈ নাও এখন তৈয়াৰ কৰিলোঁ নাওখন আকৌ আমি তাৰ আকৃতিটো সলনি কৰি দিলোঁ তাৰপিছত আকৌ আগৰ আমি কাগজখন পালোঁ হয়নে তেতিয়াহ'লে এইটো কি ভৌতিক পৰিৱৰ্তন আকৌ কাগজ এখন ল'লোঁ কাগজখন মই কি কৰিলোঁ জ্বলাই দিলোঁ হয় নহয় জ্বলাই দিয়াৰ পিছত কি হ'ল তাৰ পৰা ধোঁৱা তাপ আৰু কি হ'ল ছাই পালোঁ আমি হয়নে তেতিয়াহ'লে নতুন পদাৰ্থৰ সৃষ্টি হ'ল নে গতিকে এইটো হ'ল কি ৰাসায়নিক পৰিৱৰ্তন আকৌ মই ল'লোঁ আটাৰ লদাটো কি হ'ল আটাৰ লদাটো ল'লোঁ লোৱাৰ পিছত মই কি কৰিলোঁ বহল কৰি দিলোঁ হয়নে বহল কৰি দি হেঁচি পেলাই বহল কৰি মই আকৌ আটাৰ লদাটো আগৰ অৱস্থালৈ ঘূৰাই আনিলোঁ গতিকে কি হ'ল সেইটো হৈছে নিশ্চয় কোনো নতুন পদাৰ্থৰ সৃষ্টি নহ'ল গতিকে কি হ'ল ভৌতিক পৰিৱৰ্তন আকৌ ভজা ৰুটিখন আমি কি কৰিলোঁ ৰুটিখন বেলিলোঁ বেলি পেলাই আমি কি কৰিলোঁ জুইত ভাজি দিলোঁ ভাজি দিয়াৰ পিছত কি হ'ল ৰুটিৰ আকাৰলৈ পৰিৱৰ্তন হ'ল কিন্তু আমি ইয়াত আকৌ আগৰ অৱস্থাত পাম জানো নিশ্চয় নাপাম গতিকে ভজা ৰুটিটো হ'ল কি ৰাসায়নিক পৰিৱৰ্তন ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱাচোন এডাল মমবাতি হয়নে মমবাতি এডাল জ্বলালে কি হয় জানানে তোমালোকে মমবাতিৰ যে জ্বলালে ইয়াত ভৌতিক আৰু ৰাসায়নিক দুটা প্ৰক্ৰিয়া কিন্তু সংঘটিত হয় কি হয় জানানে এতিয়া মমডাল দেখিছেনে জ্বলি পেলাই এইবিলাক কি হৈছে মমডাল গলি গৈছে হয়নে এই মম গলি যোৱা মমখিনিৰ পৰা আমি আকৌ কি কৰিব পাৰিম আকৌ আমি এডাল মমবাতি পাব পাৰিম হয়নে গতিকে এইটো হ'ল কি ভৌতিক পৰিৱৰ্তন আকৌ সেই মমবাতিডালৰ যিটো কি হৈছে মমবাতিডালৰ বাষ্পৰ যিটো জ্বলন হয়নে এই জ্বলন আৰু কি হৈছে ইয়াৰ পৰা এডাল এইটো দেখিছেনে শিখাৰ সৃষ্টি হৈছে ইয়াৰ ফলত তাপ আৰু পোহৰ উৎপন্ন হৈছে তাৰমানে এডাল যিডাল আমাৰ যেনেকৈ চাকিত শলিতা থাকে মমৰ এডাল আমাৰ এডাল সূতা ল'ব নাথাকে জানো শলিতাডাল তেতিয়া শলিতাডাল কি হয় এডালটো জ্বলি যায় হয়নে তাৰ ফলত কি হৈছে শিখাৰ সৃষ্টি হৈছে গতিকে এইটো মমৰ যিটো শিখাৰ সৃষ্টি হ'ল তাপ আৰু পোহৰ উৎপন্ন হ'ল সেইটো হ'ল কি ৰাসায়নিক পৰিৱৰ্তন গতিকে মমবাতি এটা জ্বলালে দুয়োটা পৰিৱৰ্তনেই সংঘটিত হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই পাঠটোত আজি আমি কি কি শিকিলোঁ আলোচনা কৰোঁ আহাচোন আমি এই পাঠটোত কি কি শিকিলোঁ আজি এক নম্বৰতে আমি শিকিলোঁ যে প্ৰধানকৈ পৰিৱৰ্তন কি দুই প্ৰকাৰৰ হয়নে এতিয়া দুই নম্বৰত আহিলে পদাৰ্থৰ ভৌতিক ধৰ্মবোৰৰ পৰিৱৰ্তনেই হ'ল ভৌতিক পৰিৱৰ্তন এই পৰিৱৰ্তনত কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় আৰু ইহঁত কি হয় উভয়মুখী পৰিৱৰ্তন আকৌ ৩ নম্বৰত আহিলে ৰাসায়নিক পৰিৱৰ্তনত নতুন কি হয় পদাৰ্থৰ উৎপন্ন হয় আৰু ইয়াত কি হয় ৰাসায়নিক পৰিৱৰ্তনত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় এতিয়া মই ছাত্ৰ ছাত্ৰীসকল তোমালোকক দুটা গৃহ কাৰ্য প্ৰদান কৰিছোঁ তোমালোকে নিশ্চয় কৰিবা কি হ'ল ১ নম্বৰতে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ দুটা পাৰ্থক্য লিখা ২ নম্বৰত আহিলে তোমাৰ চৌপাশত দেখা 10টা পৰিৱৰ্তনৰ এখন তালিকা প্ৰস্তুত কৰা তাৰমানে তোমাৰ চৌপাশে চাৰিওফালে যিবিলাক পৰিৱৰ্তন তুমি অনবৰতে সংঘটিত হৈ নিশ্চয় থকা দেখা সেই পৰিৱৰ্তনখিনিৰ পৰা 10টা লিখি পেলাই এখন তালিকা প্ৰস্তুত কৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগত ইমান সময়
এই কাৰ্যত মোৰ যিবিলাক মই ক্ৰিয়াকলাপ কৰিলোঁ বা তোমাৰ পাঠদান কৰিলোঁ তাত অংশগ্ৰহণ কৰাৰ বাবে তোমালোকলৈ ধন্যবাদ জনাই আজি পাঠদান ইমানতে সামৰিছোঁ।